माजबादाव विश्व हिन्दू परिषद दुर्गा बाहिनीनि सानसेयारि हिन्जावसाफोरनि आखल दानाय फोरोंथाय मावबादा उदालगुरि जिल्लानि माजबादनि ज्ञान भारती पाब्लिक स्कुलाव विश्व हिन्दू परिषद दुर्गा बाहिनीनि उदालगुरि जिल्ला कमिटिनि सानसेनि लाइमोन संस्कार एबा आखल फोरोंथाय जथुम खुंनाय जादों। आथिखालाव फरायसालियाव खुंजानाय थाखोआव 100सो लाइमोन हिन्जावसाफोरखौ धोरोमारि मेलेमारि आरो फोसाबनायनि फोरोंथाय होनाय जायो। बे फोरोंथायखौ होनाय जायो जाहाथे लाइमोन हिन्जावसाफोरा बिमा हादोरखौ रैखा खालामनायजों लोगोसे गावखौ रैखा खालामो। दिनैनि थाखोआव लाइमोन हिन्जावसाफोरनि फोरोंगिरि खुशबु खाटवाल आरो अनुष्का खाटवाला फोरोंथाय होयो। दिनैनि दुर्गा बाहिनीनि सानसेनि बाहागोआव समाज सिबियारि जितु किसान, माजबादनि नीलिमा ब्रह्म, विश्व हिन्दू परिषद सा सानजा ओनसोलनि कोअर्डिनेटर रूपाली दास, उदालगुरि जिल्ला बजरं दलनि कोअर्डिनेटर दीपेन बसुमतारी, माजबाद ओनसोलारि बजरं दलनि परेश दास, बोसोनगिरि सन्तोष पाटवारी, जतिन नाथ आरो गोबां सुबुंफोरा बाहागो लादोंमोन। जय श्रीराम। আমি বিশ্ব হিন্দু পৰিষদ দুৰ্গা বাহিনীৰ তৰফৰ পৰা আমি সমাজত এটা বাৰ্তা নিবলৈ ওলাইছোঁ যে সমাজখন আমি সংস্কাৰিত কেনেকৈ কৰি যাম, আমাৰ দুৰ্গা বাহিনীৰ সদস্যসকলক কেনেকৈ আমি আগুৱাই আনিম, আমি একোখন হিন্দু ঘৰৰ পৰা যুৱতীসকলক কেনেকৈ আমি আগুৱাই আনি তেওঁলোকক আমি আমাৰ লগত জড়িত কৰি আমি কেনেকৈ নিজৰ ৰক্ষাৰ কাৰণে আমি আধ্যাত্মিক আৰু শাৰীৰিকভাৱে তেওঁলোকক কেনেকৈ আমি সক্ষম কৰি তাৰ বাবে আমি এদিনীয়া যুৱতী সংস্কাৰ বৰ্গ আমি কৰিছোঁ। আমাৰ প্ৰান্তীয় বৰ্গও হয়, প্ৰান্তীয় বৰ্গ আপোনাৰ ইতিমধ্যে আমাৰ হৈ গ'ল, যাৰ কাৰণে এতিয়া আমি প্ৰতিখন জিলাতে এদিনীয়াকৈ আমি যুৱতী আপোনাৰ সংস্কাৰিত কৰিবৰ কাৰণে এদিনীয়া আমি বৰ্গ চলাই আছোঁ। আমাৰ প্ৰতিখন জিলাতে হ'ব, প্ৰতিখন জিলাতে আমাৰ বৰ্গ হ'ব এনেকৈ এদিনীয়া, কোনোবাই 3 দিনীয়া কৰে, কোনোবাই এদিনীয়াকৈ কৰে। আমাৰ প্ৰতিখন হিন্দু ঘৰতে আমাৰ উদ্দেশ্য আৰু লক্ষ্য যে আমি প্ৰতিখন হিন্দু ঘৰৰ পৰা এগৰাকী আমি ছোৱালী আমি উলিয়াই আনি আমি সংস্কাৰিত কৰি দুৰ্গা বাহিনীৰ লগত আমি জড়িত কৰি আমি তেওঁলোকক নিজৰ ৰক্ষাৰ কাৰণে আমি স্বাৱলম্বী কৰিম। তেওঁলোকক এইখন প্ৰশিক্ষণত থাকি মোৰ বহুতে ভাল লাগিছে আৰু বিশেষকৈ যিটো নেকি আমাৰ দুৰ্গা বাহিনীয়ে যিটো নেকি পদক্ষেপ লৈছে সেইটো বহুত ভাল পদক্ষেপ ল'লে। প্ৰত্যেকটো জিলাত যিটো নেকি পদক্ষেপ লোৱা যাব সেইটো লৈ পেলাই বহুত ভাল এটা বাৰ্তা যাব সকলো অঞ্চলতে যে আমি সকলো আমাৰ হিন্দু যিবিলাক নেকি ছোৱালী আছে তেখেতসকলক জাগৰণ কৰি ওলাই আনিব লাগে আৰু তেখেতসকলক আমাৰ হিন্দু সমাজৰ যিটো নেকি সংস্কৃতি সংস্কাৰ বা সনাতনীয় যিটো নেকি সংস্কাৰ আছে সেইটো আমি তেখেতসকলক শিকাব লাগে বা তেখেতসকলক কেনেকৈ সংস্কাৰী হ'ব লাগে। এখন হিন্দু সমাজক ৰক্ষা কৰিবৰ কাৰণে আমি শাৰীৰিকভাৱে আৰু আধ্যাত্মিক ফালৰ পৰা আমি নিজকে সক্ষম কৰিব লাগিব বা আমি জাগৃত কৰিব লাগে, সেইখিনিকে মই বাৰ্তা দিব বিচাৰিছোঁ। সকলোকে ধন্যবাদ। অসমৰ যুৱতীসকলক সদায় মই আহ্বান জনাব বিচাৰোঁ যে তেখেতসকলে সদায় স্বাৱলম্বী হ'ব লাগে। নিজক যদি আগুৱাই নিব বিচাৰে তেখেতসকলে স্বাৱলম্বী হ'ব লাগিব আৰু নিজৰ যিটো নেকি আধ্যাত্মিক বা তেনেকৈ শাৰীৰিক যিটো নেকি আমাক প্ৰশিক্ষণ প্ৰয়োজন হয় সেইবিলাক তেখেতসকলে সদায় সেইটো ধ্যান দিব লাগে। আৰু লগতে আগুৱাই যাব হ'লে বিভিন্ন ধৰণৰ আমি নিজকে তৈয়াৰী ৰাখিব লাগিব, প্ৰস্তুতি ৰাখিব লাগিব। সেইটোৰ কাৰণে মই তেখেতসকলক কওঁ যে সদায় আত্মনিৰ্ভৰশীল হ'ব লাগে, নিজৰ ওপৰত ডিপেণ্ড হৈ পেলাই আমি আগুৱাই যাব লাগিব, কাৰো ওপৰত আশা কৰিব নালাগে। শিক্ষাৰ ব্যৱস্থাৰ ক্ষেত্ৰত, অৰ্থনৈতিকৰ ক্ষেত্ৰত যিমানখিনি আমাৰ সমাজ ব্যৱস্থা আছে সেইবিলাকতো আমি আগুৱাই যোৱাৰ কাৰণে এটা চেষ্টা থাকিব লাগে। বিশ্ব হিন্দু পৰিষদৰ দুৰ্গা বাহিনীৰ আজি এদিনীয়া প্ৰশিক্ষণ আজি মাজবাট অঞ্চলত হৈ গৈছে। আপোনালোকে জানে দেৱী দুৰ্গা হৈছে আপোনাৰ শক্তিৰ প্ৰতীক। আমি কি কওঁ, আমাৰ মন্ত্ৰই আছে ইয়া দেৱী সৰ্বে ভূতেষু শক্তি ৰূপায়ণু সংস্থিতা নমস্তুস্তে 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 নমো নমঃ। আমি দুৰ্গাক আহ্বান কৰোঁ শক্তি ৰূপত, আমি দুৰ্গাক আহ্বান কৰোঁ, মা দুৰ্গাক আমি আহ্বান কৰোঁ এই যাতে আমাৰ মাজত থকা যিবিলাক দুৰ্গতি আছে, যিবিলাক আমাৰ অন্যায় আছে, এইবিলাকক যাতে আমি নাশ কৰিব পাৰোঁ। গতিকে আমাৰ উঠি অহা প্ৰতিজন যুৱতী যাতে শক্তিশালী নিজকে অনুভৱ কৰিব পাৰে, নিজৰ মানসিক শক্তি যাতে তেওঁলোকৰ শক্তিশালীভাৱে থাকক আৰু তেওঁলোকে শাৰীৰিক আৰু বৌদ্ধিক দিশৰ পৰাও তেওঁলোকে যাতে শক্তিশালী অনুভৱ কৰক,
এই সকলোখিনি আধ্যাত্মিক চেতনাৰ লগত তেওঁলোকৰ যাতে জড়িত হৈ থাকক, এই গোটেইখিনি বস্তু সংস্কাৰ যাতে তেওঁলোকৰ জীৱনত থাকক, এই গোটেইখিনি সামৰি পেলাই এই প্ৰশিক্ষণ হৈছে। গতিকে মই ভাবোঁ এই এনেকুৱা প্ৰশিক্ষণৰ আমাৰ প্ৰয়োজন আছে। আপোনালোকে দেখিছে আজিকালি দিনত লাভ জেহাদ হ'বলৈ আৰম্ভ হৈছে। বহুত যুৱক যুৱতীৰ মানে যি ধৰণে পথভ্ৰষ্ট হৈ যায়, পঢ়া আধাতে থাকি যায়। তেওঁলোকে বহুত এনেকুৱা সংগও থাকে য'ত মানে বিভিন্ন ঠাইত আমাৰ যুৱক যুৱতীসকলক লৈ যায়, কাম কৰাৰ নামত বিভিন্ন চহৰলৈকে লৈ যায় আৰু তেওঁলোকো পথভ্ৰষ্ট হ'ব লগা হয়। আৰু তাৰ লগতে বেয়া বস্তু খোৱা খুৰীৰ এটা মানে আপোনাৰ মানে সংস্কাৰ নথকাৰ কাৰণে বহুত যুৱতী আজিকালি মদ খোৱাও দেখা পোৱা যায়, গুটখা খোৱা দেখা পোৱা যায় আৰু বিভিন্ন মাদক দ্ৰব্য সেৱন কৰা দেখা পোৱা যায়। এই সংস্কাৰ যদি পায় তেনেহ'লে ইয়াৰ পৰা তেওঁলোকে বিৰত থাকিব পাৰিব, এটা সংস্কাৰী সমাজৰ অংশ হ'ব পাৰিব। কাৰণ আজিৰ যুৱতী কালিৰ দেশৰ নাগৰিক, কালিৰ দেশৰ মাতৃ আৰু এটা ঘৰৰ তেওঁলোকে ঘৰ বুলি নহয় এখন সমাজ নিৰ্মাণৰ আহিলা আৰু তেওঁলোকে সমাজ নিৰ্মাণ কৰিব আৰু তেওঁলোকে দৃঢ় ভেটি, আহিলা নহয় দৃঢ় ভেটি, আৰু এই সমাজৰ ভেটি স্বৰূপ তেওঁলোকে যাতে মজবুত হৈ থাকিব পাৰে তাৰ বাবে আজিৰ পৰা যি মানসিক প্ৰশিক্ষণ, আধ্যাত্মিক প্ৰশিক্ষণ আৰু শাৰীৰিক প্ৰশিক্ষণ হৈছে, ইয়াৰ যোগেদি তেওঁলোকে নিজকে শক্তিশালী অনুভৱ কৰিব, অকলশৰীয়া অনুভৱ নকৰিব আৰু সঠিক পথত কেনেকৈ আমি নিজৰ সভ্যতা, হিন্দুত্ব চিন্তাধাৰা কেনেকৈ আগুৱাই লৈ যাব পাৰি সেয়া বস্তু নিশ্চয়কৈ তেওঁলোকে অনুভৱ কৰিব পাব। গতিকে মই ভাবোঁ দুৰ্গা নামতেই শক্তিৰ আহ্বান ইয়াতে নিহিত হৈ আছে আৰু দুৰ্গাৰ শক্তি যাতে প্ৰতিজন যুৱতীৰ মাজত থাকে আৰু তেওঁলোকে যাতে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰে। আজিকালি বহুত শাৰীৰিক শোষণো হয়, শাৰীৰিক শোষণৰ বিৰুদ্ধেও তেওঁলোকে যাতে সষ্টম হৈ থাকিব পাৰে, তেওঁলোকে মানসিক শোষণৰ বিৰুদ্ধেও যাতে সষ্টম হৈ থাকিব পাৰে। এটা নিকা সমাজ, এটা ধুনীয়া সমাজ নিৰ্মাণ কৰাৰ